নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীণত এখন অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিচালক কাৰ্যালয়ৰ কাহিলীপাৰাৰ পৰা এখন নটিফিকেশ্যন পাইছে আৰু নটিফিকেশ্যনখনৰ বিষয়বস্তু হ'ল যে 2025-26 শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়সমূহে অনুসৰণ কৰিবলগীয়া নিৰ্দেশনাৱলী আৰু এই নিৰ্দেশনা সকলো জিলাৰ বাবে প্ৰযোজ্য। এটা লিখা হৈছে যে সন্মানীয় মহোদয় মহোদয়া 19 মে 2025 তাৰিখে আবেলি 4 বজাৰ পৰা হোৱা গুগল মিট আলোচনাৰ ভিত্তিত সকলো বিদ্যালয়ে তলত দিয়া নিৰ্দেশনাবোৰ কঠোৰভাৱে মানি চলিব লাগিব। প্ৰথম নিৰ্দেশনা হ'ল যে সকলো শিক্ষকৰ স্কুলত পুৱা 9 বজাৰ আগতে উপস্থিত হ'ব লাগিব আৰু একাডেমিক কেলেণ্ডাৰত উল্লেখ কৰা সময় অনুসৰি বিদায় ল'ব, মানে তেওঁ স্কুলৰ পৰা এক্সিট কৰিব। ইন টাইম আৰু আউট টাইম শিক্ষা সেতু এপৰ সঠিকভাৱে ৰেকৰ্ড হ'ব লাগিব। 2 নম্বৰ পইণ্টটো হ'ল প্ৰতিটো শ্ৰেণীৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ৰেকৰ্ড ৰখাৰ বাবে ব্যক্তিগতভাৱে দায়িত্ব ল'ব। প্ৰধান শিক্ষকৰ দ্বাৰা দৈনিক পৰীক্ষা কৰা হ'ব। 3 নম্বৰ পইণ্টটো হ'ল অনাশৈক্ষিক কৰ্মচাৰী পুৱা 10 বজাৰ আগতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু 4:30 বজালৈ থাকিব লাগিব। 4 নম্বৰ পইণ্টটো হ'ল সকলো পষ্ট গ্ৰেজুৱেট টিচাৰ শিক্ষক উচ্চতৰ মাধ্যমিক শাখাত পাঠদানত নিয়োজিত হ'ব লাগিব। পাঠ্যসূচী সেই অনুসৰি প্ৰস্তুত কৰিব লাগিব। 5 নম্বৰ পইণ্টটো হ'ল বিদ্যালয়ৰ প্ৰধান শিক্ষকে উপৰোক্ত সকলো নিৰ্দেশনা কঠোৰভাৱে পালন হোৱা নিশ্চিত কৰিব। উপস্থিতি ৰেকৰ্ড, পষ্ট গ্ৰেজুৱেট টিচাৰ শিক্ষকৰ পাঠদান প্ৰতিবেদন আদি বিদ্যালয়ত সংৰক্ষণ কৰিব লাগিব। আপোনালোকে দেখিছে যে নটিফিকেশ্যনখনত কি লিখা আছে। এতিয়া আৰু 2 এদিনৰ পিছত ছামাৰ ভেকেশ্যন হ'ব আৰু এই নিৰ্দেশনাখন হয়তো আমি আগষ্ট মাহৰ পৰা সকলো শিক্ষকে মানি চলিব লাগিব। চ' আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।